পৰা দূৰত থাকক নহলে কিন্তু আপোনাক ৰাইজে এদিনৰ মানে পিটিব বাধ্য হ'ব आसामनि 6টা हारिखौ एसटि होनो नागिरनायनि हेंथायै सिसिटवानिफ्राय टंकेश्वर राभा आदित्य खाख्लारि आरो सुहास सांमा बिथांमोना माखासे गोबां बाथ्रा बुंदोंमोन आरो जिथुनाखि ग्रुप अफ मिनिस्टारनि जिथुनाखि प्रप'जेल बेखौ डाइरेक्ट रेजेक्ट खालामखादों माने 6टा हारिनो एसटि होनो मोना होननानै दा बे बाथ्राखौ लानानै कुच राजबंशीफोरा फिनजाथाय होदों फिनजाथाय खालामदों आरो बर'फोरनि सायाव गाग्लोबदों बर'फोरालायनो आसामनि थागिबि नङा भूमिपुत्र नङा सन अफ दा सवेल नङा बिथांमोना बुंदों थ' नोंथांमोना नैबे भिडिअखौ नायनानै खोनासङोब्ला थारैनो बुजिगोन बिथांमोना मा बुंनो सानदों बबे लाइनथिं लांनो सानदों भिडिअखौ नायलांदो ডিমাপুৰত তেওঁলোকে যি 1536 চনত যি আহোম ৰজা চুহুংমুঙে যি কছাৰী ৰাজধানী ডিমাপুৰ ধ্বংস কৰিছিল তেতিয়াই তেওঁলোকৰ ভূটানৰ পাতদেশত আহি থিতাপি লৈছিলে গতিকে এই কথাবিলাক তেওঁলোকে মনত পেলাওক যে কোন আহোম ৰজাই তেওঁলোকৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে তেওঁলোক কছাৰী বুলি কৈছিলে হয় না নহয় আচলতে কছাৰী আমাৰ গোটেইখিনি মানুহে কছাৰী হয় কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী আমি যেনেকৈ কোচ ৰাজবংশী কওঁ কোচ কছাৰী হয় না নহয় তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোকে গতিকে এই কথাখিনি তেওঁলোকে মনত কৰক 1536 চনত মই পুনৰ কৈছোঁ চুহুংমুঙে যেতিয়া কছাৰীৰ ৰাজধানী যেতিয়া ডিমাপুৰ ধ্বংস কৰিছিল তেতিয়া এই বড়োসকলে আমাৰ এই ভূটানৰ পাতদেশত গৈ তাত আশ্ৰয় লৈছিলে আৰু 1840 চনত যেতিয়া ভূটান এই ভুটীয়াসকলক খেদিলে তাত তেতিয়া পমুৱা হিচাপে এই বড়োসকলে আছিলে আৰু তাত থাকি তেওঁলোকে আমাৰ যিখিনি থলুৱা যিখিনি কছাৰী আছিলে তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে যিটো আজিৰ বড়ো কছাৰী গতিকে তেওঁলোক ইয়াৰ মানুহ হয় নে নহয় সেয়া আপোনালোকে নিশ্চয় বুজিব সেয়া নিশ্চয় তেওঁলোকে আপোনালোকৰ যোগেৰে আমি এইখিনি কথাই ক'ব বিচাৰিছোঁ তেওঁলোকে এবাৰ নিজকে কঢ়িয়াই চাওক তেওঁলোকে এবাৰ তেওঁলোকে বিশ্লেষণ কৰক নিজকে বিশ্লেষণ কৰিলে পাব আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়াও মই সেই কথাটো এতিয়াও ক'ব খোজা নাই ভাতৃঘাতী এটা সংঘৰ্ষ তেওঁলোকে বিচাৰিছে যিটো ভাতৃঘাতী সংঘৰ্ষ আমি এৰাই চলিব খুজিছোঁ আমাৰ চকুটো উলিয়াব খুজিছে টংকেশ্বৰ ৰাভাই আমি কৈছোঁ ভাই চকুটো উলিয়াই দিয়া পাৰিলে এটা নহয় দুটাই উলিয়াই দিয়া তেতিয়া আৰু আপোনালোকৰ অত্যাচাৰ আমি সহ্য কৰি দেখাটো নাপাম গতিকে আমি কৈছোঁ আমাৰ দুটাই চকু উলিয়াই দিয়ক আমি ভাতৃঘাতী সংঘৰ্ষত যোৱা নাই আমি বিচাৰিছোঁ যে সমাগত নিৰ্বাচন আহিছে আপোনালোকে দেখিছে সিদিনা আদিত্য খাকলাৰী ডাঙৰীয়া যি আদিত্য খাকলাৰী ডাঙৰীয়া ইমান বিৰোধিতা কৰি আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান তোষামত কৰিলে তাৰ পৰা এটা কথা আমি স্পষ্ট বুজি পাইছোঁ যে আদিত্য খাকলাৰী ডাঙৰীয়া নিশ্চয় কাৰোবাৰ এজেণ্ট আমি আগত মনত ভাবিছিলোঁ আমি প্ৰমাণ পোৱা নাছিলোঁ কিন্তু পৰহিৰ আগদিনা তেওঁ যিটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে তোষামত কৰিলে তাৰ পৰা আমি বুজি পালোঁ যে হয় তেওঁ আচলতে কাৰোবাৰ এজেণ্ট হৈয়ে কাম কৰি আছে গতিকে তেওঁ নিজৰ সেই কাৰোবাৰ এজেণ্ট হোৱা কামটো তেওঁলোকে বাদ দিয়ক তেওঁলোকে আমাৰ সেই ইতিহাসবিদ গিৰিয়াসনৰ কথাটো ভাবক তেওঁলোকে আমাৰ এটকিনছনে যি লিখিছিল যে তীব্ৰতৰ যি বটপা আৰু তাৰ ভাষাটোৰ যিটো বড়ো স্কাৰ্ট আছিলে সেই কথা তেওঁলোকে চিন্তা কৰক তেওঁলোকে ভাবক এটকিনছনে যিটো কথা কৈছিল তীব্ৰতৰ মাজভাগত বড়ো দেশত থকা বাসিন্দাসকলে বৰপা বুলি কোৱা হৈছিল সেই কথাটো তেখেতসকলে এবাৰ ভাবক আৰু ক'ত তীব্ৰত ক'ত তেওঁলোকক আমাৰ 1536 চনত আহোম ৰজা চুহুংমুঙে তেওঁলোকক ৰাজধানী ধ্বংস কৰিছিলে আৰু তেওঁলোকে ভূটানৰ পাতদেশত আহি পেলাই থাকি পেলাই এতিয়া তেওঁলোকে কৈছে তেওঁলোকে বোলে সন অফ দ্য সয়েল গতিকে এই কথাবিলাক মই আপোনালোকক জৰিয়তে তেওঁলোকক আদিত্য খাকলাৰী ডাঙৰীয়া এণ্ড কোম্পানীক মই আজি স্পষ্ট ভাষাত কৈছোঁ তেওঁলোকে আমাক বিৰোধিতা কৰাৰ পৰা তেওঁলোকে বিৰত থাকক তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰক যি ক'ব খুজিছে তেওঁলোকে কৈ থাকক কিন্তু তেওঁলোকে এইটো ক'ব নালাগে যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নালাগে কাৰণ এইকাৰণে আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয় আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ অসমত ভূমিপুত্ৰ বড়োসকল নহয় আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে তেতিয়াহ'লে তেওঁলোক আহক মই যিখিনি কথা ক'লোঁ চুলচুলাই চুক্তিৰ কথাটো তেওঁলোকে চাওক ইয়াণ্ডাবু সন্ধিৰ পিছতে আমাৰ 1840 চনত যেতিয়া ভুটীয়াসকলক যেতিয়া খেদি পঠিয়াইছিলে ইংৰাজসকলে সেই কথাটো চাওক তেতিয়াহ'লে গোটেইখিনি কথা তেওঁলোকে স্পষ্ট ভাষাত বুজিব আৰু আদিত্য খাকলাৰী ডাঙৰীয়াৰ যি চকু যি বন্ধ চকু নিশ্চয় সেয়া মেল খাব গতিকে মই আদিত্য খাকলাৰী ডাঙৰীয়াক
অসমৰ যি আমাৰ শান্তি সম্প্ৰীতি যি আমাৰ এতিয়া ভাতৃত্ববোধ সেয়া যাতে আমাৰ ঠিক থাকে, অসমখন যি উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেই উন্নতিৰ খোজত তেওঁ যাতে খোজ মিলাই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁ যেন বিধি পখালি নিদিয়ে, গতিকে তাৰ আহ্বান ৰখাই মই ইয়াৰ দ্বাৰা তেওঁলোকক জনাব খুজিছোঁ, আচলতে বড়োসকল নহয়, কোচ ৰাজবংশীসকল হ'ল এই অসমৰ আদিম ভূমিপুত্ৰ। কাৰণ এই কোচ ৰাজবংশীসকলে অসমত একেবাৰে আহোমৰ এই ৰাজধানী শিৱসাগৰৰ পৰা যদি চাই, গোহাঁই কমল আলিৰ পৰা যদি চাই, গোটেইখিনি আমাৰ কামাখ্যা মন্দিৰৰ পৰা যদি চাই, গোটেইখিনি কামাখ্যা মন্দিৰ যি আমাৰ কালাপাহাৰে ভাঙিছিলে, সেই কামাখ্যা মন্দিৰ বান্ধিছিলে কোনে? আমাৰ চিলাৰাই। গতিকে এই কথাবিলাক নিশ্চয় তেওঁলোকে এবাৰ পঢ়িয়াই চাব। অসমত ভাল কাম কোনে কৰিছিলে? আজি অসমৰ গুৰুজনা, অসম বুলিলে শংকৰদেৱ, গতিকে সেই শংকৰদেৱক কোনে থাপিলে অসমত, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব। আৰু কোচ ৰাজবংশীৰ বিৰোধিতা নকৰিবলৈ মই পুনৰ আদিত্য খাকলাৰী এণ্ড কোম্পানীক মই অনুৰোধ জনাইছোঁ, আৰু তেওঁলোকক মই ইয়াৰ পৰাই সকীয়াই দিছোঁ, যদি ইয়াৰ পিছতো যদি তেওঁলোকৰ থাকে, মই আৰু এটা কথা আজিয়ে ক'ব খোজা নাই, যিটো কথা ক'লে হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিব, সেই কথাটো যদি তেওঁলোকে ইয়াৰ পিছতো আৰু যদি কিবা যদি বক্তব্য ৰাখে, তেতিয়াহ'লে মই নিশ্চয় সেই কথা। थारैनो दिनैनि दिनाव ट्राइबेलफोरा आसामाव गुबुन जातिफोरजों नासयजादों, मुगैजादों, साप्रेसन अप्रेसन खालामजादों। बर'फोरा आसामनि थागिबि नङा होननानै बुंजादों, आरो बिनि फोरमान नांगौब्ला बिथांमोना होनो थाखायबो राजि जानानै दं। थ' खोब लासिंसिं बियो मानि थाखाय जादों, बियो सोरनि थाखाय जादों? दिनै जायफोर मानसिफोरा एसटि होनो नागिरनायखौ, एसटि होनो थांनायखौ, आसाम सरकारा एसटि होनो नागिरनायखौ जि अपोज खालामदों, बादा खालामदों, हेंथा होदों, बै अर्गेनाइजेसन, बै आफादफोरखौ जुदि नंखाय होननानै फोरमान होनो सानदोंब्ला, नंखाय होननानै सानदोंब्ला, राजनितिनि मुङाव, राजखान्थिनि मुङाव खालामदों होननानै सानदोंब्ला, दिनै बेफोरबायदि बाथ्राफ्रा दिनै बिसोरनि खुगानिफ्राय जों बोरै खोनानो मोननांगौ जाखो? जुदि सैथो नङाब्ला, एसटि होनो थांनाया सैथो नङाब्ला, एसटि मोननो थांनाया सैथो नङाब्ला, दिनै बायसान्स जुदि एसटि मोनोब्ला, जायोब्ला, अब्लासो जायोब्लासो बेखौ नंगौ होननानै, नंमारगौमोन होननानै बुंगोन, नङा होमबा? नंमारगौमोन होननानै बुंगोन। दा मा बुंदों? राजखान्थिनि थाखाय आन्दलन खालामफ्लादों, राजखान्थिनि थाखाय हेंथा होफ्लादों, थिग बेफोरबायदि बाथ्राखौ जों खोनागासिनो दं। दाबो सोरबा सोरबा बाइक होगासिनो दं। दुलाराय बर' फरायसा आफादखौ दिनै नासयगासिनो दं, बुंगासिनो दं, राजखान्थिनि थाखाय इउपिपिएलनि जानानै खोथा बुंगासिनो दं। थिग बेबायदिनो बायदि बायदि बुंगासिनो दं। दा जुदि दुलाराय बर' फरायसा आफादा हारिनि थाखाय खोथा बुंग्राया, हारिनि थाखाय खोथा बुंग्राखौ जुदि गाथेनो नागिरोबा, जाथिनि अलखदाव खोथा बुंग्राखौ जुदि गाथेनो नागिरोबा, गाग्लोबनो नागिरोबा, हारिनि थाखाय अलखदाव सोर गसंगोन? बबे आफादा गसंगोन? थिग बेबायदि बाथ्रा जायो। थ' आंनि खावलायनाया बेनो, जाहाथे जोंनि सा साज्रां खोथाफोरखौ साननानै ससियेल मिडिया बाइकआव जों जानला मोनला बुंबा जाया। माखासे बाथ्राफोरा गोबां सिरियास थायो। माने दा नैबेयाव गोबाङानो सानना लादों सिरियास नङा होननानै, सरासनस्रायै गोबां मानसियानो लादों। नाथाय बेयो सरासनस्रा नङा। रायजो राजा नोंथांमोन, राजखान्थियाव बे गणतन्त्र हादोराव गादियाव फैनो थाखायबो जायिखौबो जाहोनो हायो, खालामनो हायिखौबो खालामनो हायो। थ' बियो स्टेटजों आरो सेन्ट्रेलजों बियो कम्बाइन दं, जयनिं दङ माने। थ' बेनिखायनो गोबां सुबुं अनजिमा थानाय हारिनि रावफोरा, डिमान्डफोरा, दाबिफोरा बे राजखान्थिनि समाव इलेक्सननि सिगां रज'यो। बेनिखायनो जोबोद डेन्जारास आरोना सिटुवेसना। थ' बेनिखायनो आं सानो जों गावनि गेजेराव बारा राजखान्थि खालामनाया मोजां नङा।
गाब फुनलायबाय थानाया मोजां नङा आं बेखौ हास्थायो थेंक इउ लाभ इउ थेंक इउ